हेलो स्टूडेंट तुम्हालोकर भावे লৈ আহিছো ক্লাস 10 ৰ এছামিজ কিতাপখনৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে বৰগীত এই বৰগীত চেপ্টাৰটোৰ সকলোখিনি কোৱেশ্চন আনসাৰ দিম তোমালোকে আজিৰ এই ভিডিওটোৰ জৰিয়তে সকলোখিনি কোৱেশ্চন আনসাৰ ধুনিয়াকৈ লিখি লব পাৰিবা গতিকে সময় নষ্ট নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এই চেপ্টাৰটোৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ ভাবে কাক অনুৰোধ কৰিছে এর উত্তরটো হবো কবিয়ে জীবনে মরণে নেরিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে 2 নম্বৰ কোৱেশ্চন হনখনন্দ যোগী যাহাকো ধ্যায় হনখনন্দ আদি যোগীসকলে কাক ধ্যান কৰি বুলি কৈছে উত্তৰ হনখনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰি বুলি কৈছে 9 নম্বৰ কোৱেশ্চন কবি কিহত আতুৰ হোৱা বুলি কৈছে উত্তৰ কবি সাংসাৰিক বিষয়বাকনাত আতুৰ হোৱা বুলি কৈছে 6 নম্বৰ কোৱেশ্চন বৰগীতটি কোনে ৰচনা কৰা উত্তৰ বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা 19 নম্বৰ কোৱেশ্চন বৰগীতটি কি ৰাগত বন্ধা আছে উত্তৰ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে 6 নম্বৰ কোৱেশ্চন কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে উত্তৰ কবিয়ে বান্ধৱ বুলি কৃষ্ণ বা হৰিক সম্বোধন কৰিছে 6 নম্বৰ কোৱেশ্চন মৌপাক মানে কি উত্তৰ মৌপাক মানে মায়ের জৰি অর্থাৎ মায়ের বন্ধন 2 নম্বৰ কোৱেশ্চন বৰগীতটোৰ মূল ভাব লিখা উত্তৰ শ্রী শ্রী মাধবদেবর দ্বারা বিরচিত রাগ বসন্তত বন্ধা বৰগীতটি এটি ভক্তিরাগাত্মক কবিতা এই বৰগীতটির জৰিয়তে কবি মাধবদেৱে পরমাৰ্থক অর্থাৎ পরমপিতার বিষয়ে ভাব ব্যক্ত কৰিছে ভক্ত কবি মাধবদেৱে ভগৱানৰ চৰণত একান্ত ভক্তিভাৱে আত্মনিবেদন কৰি তেওঁক জীৱনে মৰণে নেৰিবৰ বাবে অতিশয় কাকুতি কৰিছে ভগৱানৰ অপাৰ মহিমা আগম আৰু নিগম প্ৰভূতি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে দাঙি ধৰা হৈছে যদিও একান্ত ভক্তি অবিহনে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয় আনকি বৃক্ষাদি দেৱতাসকলেও ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম নহল কবিয়ে কৈছে যে পৃথিৱী মহাকাশকৈ সাংসাৰিক বিষয়বান্ধনৰ প্ৰতি আকৰ্ষণ কৰিছে ভাবেইতে উদ্ধাৰ পথ বিচাৰি ভগৱানৰ চৰণত আত্মসমৰ্পণ কৰিছে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব সেয়ে তেওঁ ভগৱানৰ চৰণত শৰণ ভিক্ষা মাগিছে 3 নম্বৰ কোৱেশ্চন বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া উত্তৰ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকি পুখুৰীত 1489 চনত জন্ম হয় তেওঁৰ পিতৃৰ নাম গোবিন্দগুৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গৰুৰ পদাংকক অনুসৰণ কৰি বাৰাদি গণককুছি সুন্দৰী দিয়া ভেলাডাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ হল নামঘোষা 1000টা ঘোষা থকা বাবে এইখনক খেজাৰী ঘোষা বুলি কোৱা হয় শংকৰদেৱে 12 কৰি গীত ৰচিছিল যদিও 1 কৰি 14টাহে পোৱা গৈছিল মাধৱদেৱৰ ভণিতাত থকা মুঠ 157টা বৰগীত পোৱা গৈছিল মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা বা 9 কৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে তেওঁ মৃত্যু হৈছিল 1568 চনত 4 নম্বৰ কোৱেশ্চনত দিয়া আছে ব্যাখ্যা কৰা ক নম্বৰ সহস্ৰ বয়নে যাৰ নপায়ন্ত সীমা অদিম জানিব কেনে তোমাৰ মহিমা প্ৰসংগ উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠ্যপুথিৰ পৰা উদ্যুক্ত কৰা হৈছে সংগতি উক্ত কবিতাভাগি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাভাগি বৰ্ণনা কৰিছে ব্যাখ্যা ভগৱান হল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে ভগৱানৰ মহিমা অপাৰ হনখনন্দ যোগীসকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই মানুহে বিষয়বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায় কিন্তু ইয়াৰ পৰা পৰিতাৰণৰ একমাত্ৰ উপায় হল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা কিয়নো হৰিৰ চৰণ যুগল হল সকলোৰে মহাধন শ্ৰীহৰি হল ভকতৰ জীৱন স্বৰূপ সেয়ে মুক্তিৰ ভাৱে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই সেয়ে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰ দাস হিচাপে তুচ্ছ ভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে খ নম্বৰ ব্যাখ্যা আতুৰ ভৈলহি হৰি বিষয় বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে প্ৰসংগ উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটোৰ পৰা তুলি দিয়া হৈছে সংগতি উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয়বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে ব্যাখ্যা কবিৰ মতে এই সংসাৰখন মায়াজালেৰে ভৰা এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায় তেওঁক স্মৰণ নকৰে শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায় আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত কবি এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত কমল হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু দয়া কৰি আমাক এই মায়ামোহৰ পৰা পৰিত্ৰাণ দিয়া আমাক উদ্ধাৰ কৰা মুক্তি দিয়া 2 নম্বৰ ব্যাখ্যা
তোমার চরণ দুই মোর মহাধন, ভকত জনের নিজে তুমি সে জীবন। প্রসঙ্গ: উক্ত কবিতা ভাগটি আমার পাঠ্যপুথির অন্তর্গত শ্রী শ্রী মাধবদেবের বিরচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতি: ভকতৰ ভাৱে ভগৱানৰ দুই চৰণেই মহাধন আৰু ভগৱানেই নিজ ভকতৰ ভাৱে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পদফাকি অৱতাৰণা কৰিছে। ব্যাখ্যা: ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানে ভকতৰ সৰ্বস্ব বুলি গ্ৰহণ কৰিছে। মহাপুৰুষজনাই উপলব্ধি কৰিছে যে সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্ৰহণ কৰিছে। ঈশ্বৰেই তেওঁৰ ভকতসকলৰ ভাৱে জীৱনস্বৰূপ। 5 নম্বৰ কুৱেশ্যন: সনক সনন্দ যোগী যাহাকো ধ্যায়, সকল নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা। উত্তৰ: ইয়াত মহাপুৰুষজনাই পৰম পিতা পৰমেশ্বৰৰ সান্নিধ্য লাভ কৰিবলৈ মহামহা ঋষিমুনিসকলেও যে সাধনা কৰে আৰু তেওঁৰ মহিমাৰ একো জ্ঞান নাপায় তাকে বৰ্ণনা কৰিছে। তেওঁৰ অপাৰ মহিমাৰ কথা আনকি ব্ৰহ্মা হৰিও বিচাৰি নাপায়। মহাপুৰুষজনাই নিজকে সাধাৰণ অজ্ঞানী মানুহ বুলি ভাবিছে, গতিকে তেওঁ প্ৰভুৰ লীলা একো বুজি নাপায়। বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। এনচাৰ: বৰগীতৰ 4টা লক্ষণ হ'ল: বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। বৰগীতৰ ভাষা ব্ৰজাৱলী। বৰগীতসমূহ হ'ল ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক। শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ লিখা গীতসমূহ হৈছে বৰগীত। তাৰপিছত তোমালোকক কেইটামান শব্দ অৰ্থ দিয়া আছে। নপায়ন্ত নাপায়, কেনে কিদৰে বা কেনেকৈ, হইল হল, তুমিছে তুমিয়েই বা তুমিহে, জনের সকলৰ বা জনৰ, কহাই কয়। নেক্সট কুৱেশ্যন: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এনচাৰ: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজাৱলী ভাষা কোনো ঠাইৰ কথিত ভাষা নহয়। এইখিনি আছিল অনুশীলনীৰ কুৱেশ্যন। যদি এক্সট্ৰা কুৱেশ্যন লাগে এইটো চেপ্টাৰৰ তেনেহ'লে মোক কমেণ্ট কৰিবা, মই তোমালোকক ধুনীয়াকৈ এটা ভিডিঅ' বনাই এক্সট্ৰা কুৱেশ্যনবিলাক দি দিম। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।